নমস্কাৰ বন্ধুগণ মোৰ অনলাইন ক্লাছৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত আপোনালোকক স্বাগতম বন্ধুগণ আপোনালোকে মোৰ চেনেলত পাব অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সিলেবাছৰ লগত সংগতি ৰাখি টপিক ওয়াইজ ক্লাছ আজিৰ এই ভিডিঅ'ত আমি আগন্তুক টেট এক্সামৰ গুৰুত্বপূৰ্ণ এটা টপিক অসম আৰু ইয়াৰ জনসাধাৰণ এই টপিকৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম বন্ধুগণ এই ভিডিঅ'ত গুটেকেটা প্ৰশ্ন সিলেক্টেড লোৱা হৈছে সম্পূৰ্ণ ভিডিঅ' চাব ভিডিঅ' চাই যদি আপোনালোকে কিবা শিকিব পায় তেনেহলে ভিডিঅ'খন লাইক কৰিব কমেন্ট কৰি জনাব বন্ধু-বান্ধৱীৰ লগত ভিডিঅ' শেয়াৰ কৰিব মোৰ চেনেল সাবস্ক্ৰাইব কৰিব নিশ্চয় আৰু বেল আইকন বজাই দিব দেন লেটস ষ্টাৰ্ট দা ক্লাছ আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন তলত উল্লেখ কৰা এছিয়াৰ দেশসমূহৰ ভিতৰতে অসমে কাৰ লগত আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে আমাক প্ৰশ্ন কৰিছে যে অসমে কোন কোন দেশৰ লগত সীমা ভাগ বতৰা কৰে চাৰিটা বিকল্প দি আছে ইয়াত চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প হ'ব অপচন ডি ভূটান আৰু বাংলাদেশ ভূটান আৰু বাংলাদেশৰ লগত অসম আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে 2 নম্বৰ প্ৰশ্ন উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্য কোনখন প্ৰশ্ন কৰিছে যে উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্য কোনখন চাৰিটা বিকল্প দি আছে ইয়াত চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপচন বি অৰুণাচল প্ৰদেশ উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য আৰু দ্বিতীয় হ'ল অসম এই কথা মনত ৰাখি থব 3 নম্বৰ প্ৰশ্ন বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান প্ৰশ্ন কৰিছে বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান চাৰিটা বিকল্প দি আছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপচন সি 8খন বৰ্তমান অসমত 8খন ৰাষ্ট্ৰীয় উদ্যান আছে নতুনকৈ এটা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছে 4 নম্বৰ প্ৰশ্ন অসমত অৱস্থিত বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপটোৰ নাম কি বিশ্বৰ আটাইতকৈ বৃহৎ নদী দ্বীপটোৰ নাম কি আমাক প্ৰশ্ন কৰিছে চাৰিটা বিকল্প দি আছে ইয়াত চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপচন সি মাজুলী বিশ্বৰ আটাইতকৈ বৃহৎ নদী দ্বীপ 5 নম্বৰ প্ৰশ্ন অসমৰ কোনখন জিলা ৰেশম শিল্পৰ বাবে বিখ্যাত কোনখন জিলা ৰেশম শিল্পৰ বাবে বিখ্যাত আমাক প্ৰশ্ন কৰিছে আৰু বিকল্প চাৰিটা দি আছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপচন বি শুৱালকুছি জিলা অসমৰ ৰেশম শিল্পৰ বাবে বিখ্যাত 6 নম্বৰ প্ৰশ্ন 2011 চনৰ লোকপিয়ল অনুসৰি অসমত সাক্ষৰতাৰ হাৰ কিমান 2011 লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান আমাক প্ৰশ্ন কৰিছে আৰু বিকল্প দি আছে চাৰিটা তাৰ ভিতৰত শুদ্ধ বিকল্প অপচন এ প্ৰায় 72.19 72.19 শতাংশ 7 নম্বৰ প্ৰশ্ন অসমৰ কোনখন চহৰক মন্দিৰৰ নগৰ বুলি কোৱা হয় অসমৰ কোনখন চহৰক মন্দিৰৰ নগৰ বুলি কোৱা হয় আমাক প্ৰশ্ন কৰিছে আৰু চাৰিটা বিকল্প দি আছে চাৰিটা বিকল্প শুদ্ধ বিকল্প অপচন ডি শিৱসাগৰ চহৰক মন্দিৰৰ নগৰ বুলি কোৱা হয় 8 নম্বৰ প্ৰশ্ন অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য এশিঙীয়া গড়ৰ জনসংখ্যা বাবে বিখ্যাত কোনখন অভয়াৰণ্য ইয়াত ওয়াইল্ড লাইফ সেঞ্চুৰী কথা কৈছে চাৰিটা বিকল্প দি আছে চাৰিটা বিকল্প শুদ্ধ বিকল্প অপচন এ পবিতৰা অভয়াৰণ্য গড় এশিঙীয়া গড়ৰ জনসংখ্যাৰ বাবে বিখ্যাত 9 নম্বৰ প্ৰশ্ন বাংলাদেশৰ সম্পৰ্কত অসম কোন দিশত নিহত হৈ আছে মানে বাংলাদেশৰ পৰা অসম কোনটি দিশত পৰে চাৰিটা বিকল্প দি আছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপচন বি পূব বাংলাদেশৰ পৰা অসম পূব দিশত অৱস্থিত 10 নম্বৰ প্ৰশ্ন বানুমতি উপন্যাসৰ ৰচক কোন আমাক প্ৰশ্ন কৰিছে আৰু বিকল্প দি আছে চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপচন সি পদ্মনাথ গোহাঁই বৰুৱা
পদ্মনাথ গোহাঁইবুঢ়া হ'ল বানুমতী উপন্যাসৰ ৰচক। 11 নম্বৰ প্ৰশ্ন, বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি আমাক প্ৰশ্ন সুধিছে। 4টা বিকল্প দি আছে, তাৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ পদুম কুঁৱৰী। পদুম কুঁৱৰী হ'ল লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাস। 12 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? শ্ৰীমন্ত শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? বিকল্প দি আছে 4টা। 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন ডি কীৰ্তন ঘোষা। কীৰ্তন ঘোষা হ'ল অসমৰ মৌচাক যাক শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছে। 13 নম্বৰ প্ৰশ্ন, অসমৰ 8মতম ৰাষ্ট্ৰীয় উদ্যানটোৰ নাম কি? অসমৰ 8মতম ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি আমাক প্ৰশ্ন সুধিছে আৰু 4টা বিকল্প দি আছে। 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ চিকনাজাৰ জৌহোলাও। চিকনাজাৰ জৌহোলাৰ অসমৰ 8মতম ৰাষ্ট্ৰীয় উদ্যান, 8 নম্বৰ ৰাষ্ট্ৰীয় উদ্যান শেহতীয়াকৈ ইয়াক ঘোষণা কৰা হৈছে। 14 নম্বৰ প্ৰশ্ন, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিলে? অসমত কেতিয়া ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছে তাকে প্ৰশ্ন সুধিছে আমাক। 4টা বিকল্প দি আছে। 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন বি 1882 চন। 1882 চনত অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হয়। 15 নম্বৰ প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল আমাক প্ৰশ্ন সুধিছে। বিকল্প দি আছে 4টা। তাৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ বসন্ত দাস। বসন্ত দাস আছিলে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ। 16 নম্বৰ প্ৰশ্ন, অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? অসম এছ'চিয়েশ্যন কোন চনত গঠন হৈছিল আমাক প্ৰশ্ন সুধিছে আৰু 4টা বিকল্প আছে। তাৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন ডি 1903 চনত। 1903 চনত অসম এছ'চিয়েশ্যন গঠিত হৈছিল। 17 নম্বৰ প্ৰশ্ন, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল আমাক প্ৰশ্ন সুধিছে। বিকল্প আছে 4টা। তাৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন চি পাৰ্বতী কুমাৰ গোস্বামী। পাৰ্বতী কুমাৰ গোস্বামী আছিলে অসম উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ। 18 নম্বৰ প্ৰশ্ন, অসম বৈভৱ বঁটা 2023 কোন গৰাকী ব্যক্তিক দিয়া হৈছে? অসম বৈভৱ বঁটা 2023 কোন গৰাকী ব্যক্তিক দিয়া হৈছে আমাক প্ৰশ্ন সুধিছে আৰু বিকল্প দি আছে ইয়াত 4টা। 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন চি ৰঞ্জন গগৈ। 2023 চনৰ অসম বৈভৱ বঁটা ৰঞ্জন গগৈক দিয়া হৈছে। 19 নম্বৰ প্ৰশ্ন, শেহতীয়াকৈ অসমৰ কোনখন ঐতিহাসিক ঠাইক বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে? শেহতীয়াকৈ অসমৰ কোনখন ঠাইক বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে আমাক প্ৰশ্ন সুধিছে। 4টা বিকল্প আছে ইয়াত। 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ চৰাইদেউ মৈদাম। চৰাইদেউ মৈদামক শেহতীয়াকৈ ৱৰ্ল্ড হেৰিটেজ চাইট অৰ্থাৎ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। আগত 2টা আছিলে কাজিৰঙা আৰু মানস আছিলে, ইয়াক নতুনকৈ কৰা হৈছে 3 নম্বৰ থাৰ্ড। 20 নম্বৰ প্ৰশ্ন আৰু আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন। বন্ধুগণ আপোনালোকে যদি ইমানলৈকে চাইছে তেনেহ'লে মোৰ ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকৈ লাগিছে। বন্ধু বান্ধৱীৰ লগত মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব। মোৰ চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰিব। 20 নম্বৰ প্ৰশ্ন, বৰ্তমান অসমৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী কোন? অসমৰ বৰ্তমান মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী কোন আমাক প্ৰশ্ন সুধিছে। 4টা বিকল্প দি আছে। 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপশ্যন এ শ্ৰীমতী অজন্তা নেওগ। শ্ৰীমতী অজন্তা নেওগ বৰ্তমান অসমৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী। এই প্ৰশ্নৰ উত্তৰ বন্ধুগণ আপোনালোকে কমেণ্ট বক্সত দিব। প্ৰশ্ন হ'ল শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুজনৰ নাম কি? শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুজনৰ নাম কি? 4টা বিকল্প দি আছে। অপশ্যন এ মাধৱ কুণ্ডলী, বি মহেন্দ্ৰ কুণ্ডলী, চি অনন্ত কুণ্ডলী আৰু ডি শ্ৰীধৰ কুণ্ডলী। 4টা অপশ্যন ভিতৰত কোনটো উত্তৰ শুদ্ধ হ'ব আপোনালোকে কমেণ্ট বক্সত জনাব। সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় অসম।